নমস্কাৰ আজি আপোনালোকক দেখাম আমাৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰস্তুত কৰি ওলোৱা মাইমখন আৰু তাত ময়ো অভিনয় কৰিছিলোঁ আৰু এটা কথা যে একদম কম সময়তে এখন প্ৰস্তুত কৰা হৈছিলে আৰু নামটো ৰাখিছিলোঁ আমি কলকি আৰু এটা কথা ক'বলৈ পাই উঠি হৈছোঁ যে এইখনে আমি বেষ্ট ছেকেণ্ড প্ৰাইজ পাইছোঁ মাইমখনৰ কাৰণে আৰু গতিকে আপোনালোকক দেখাম বুলি ভিডিঅ'খিনি কৰি ৰাখিলোঁ গতিকে চাওকচোন কলকি মাইমখন সকলো আহিলোঁ এতিয়া সাজু হ'বলৈ আছে আৰু ইমান বেছি ভয় লাগিছে আগতে কৰা অলপো এক্সপিৰিয়েঞ্চ নাই তথাপিও যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ মঞ্চলৈ উঠিবলৈ লৈছোঁ এইটো মেকআপ হ'ল আৰু এতিয়া চকুখিনি আৰু উৎখন কৰিব আছে মোৰ চকুটো আছে আৰু এটা ধৰছনে
বুৰঞ্জী বিভাগৰ আটাইকেইগৰাকী প্ৰতিযোগী শিল্পীৰ উজ্জ্বল আৰু এয়া মাইম কটা হ'ল মেকআপ চাই আমি আজৰি হ'লোঁ ভিডিঅ'টো চাব ভাল কৰিলে লাইক ছাবস্ক্ৰাইব কৰি দিব বাই